हेलो फ्रेंड, আজি মই গৈ আছোঁ হালমতি জংচন ষ্টেচন। ৰাস্তাত আছোঁ, মাস্ক পিন্ধি আছোঁ। বলক যাওঁ, হালমতি জংচন আগতে আছে। আমি বেক সাইড দি গৈ আছোঁ, আগফাল দি যোৱা নাই। এইটো আমি আমাৰ হালমতি মেলবিল ৰোড হয়। এইটো মেলবিল গৈ আছোঁ। আৰু এইটো গাড়ীবিলাক আহিছে মাল লোড কৰিবলৈ। আমি আহি পালোহি হালমতি জংচন। এইটো হ'ল এইটো আমাৰ ষ্টেচন। আছে মানুহবিলাক যাম ভিতৰত ৰ'ব আস্তে আস্তে। এইটো আমি প্লেটফৰ্মৰ তাত গৈ আছোঁ। আমাৰ পিছফালে প্লেটফৰ্ম আছে। জেগাটো বহুত ভাল আছে, চাই আছে ইমান ধুনীয়া ভিউটো। হেল্ল', এতিয়া মই আছোঁ হালমতি জংচন। এইটো চাইছেনে, হালমতি জংচন লেখা আছে। বলক আমি যাওঁ আগত। প্লেটফৰ্মত মই ৰখি আছোঁ। এইটো চাওক প্লেটফৰ্ম। আগত এনেকুৱা প্লেটফৰ্ম নাছিলে, নতুন বনাইছে এতিয়া। এতিয়া মই আহিলোঁ ফুট অভাৰ ব্ৰিজ ৰেলৱে ষ্টেচন হালমতি। আমি ওপৰত এতিয়া যাম। এতিয়া আমি আছোঁ প্লেটফৰ্ম নম্বৰ 2। এতিয়া আমি বহিলোঁ অকণমান ইয়াত। তাৰপিছত আমি সেইটো পাৰে যাম। এতিয়া আমি ফুট অভাৰ ব্ৰিজ পৰা সেইটো পাৰে যাম। ভিউটো চাওক, ইমান ধুনীয়া লাগিছে। তো আমাৰ হালমতি জংচন। এতিয়া মই সেইটো পাৰি, এতিয়া মই আছোঁ ফুট অভাৰ ব্ৰিজত। নোহোৱাকৈ ধোঁৱা মাৰি আছে হাৱা। এতিয়া আমি নিচত যাম ব'লা। এতিয়া আমি আহিলোঁ মেইন গেটলৈ। ৰাস্তাটো প্লেটফৰ্ম নম্বৰ 1 হালমতি ষ্টেচন। এইটো চাওক, ব'লক আগফালে যাওঁ। এতিয়া পেচেঞ্জাৰ কেইটা বহি আছে, ট্ৰেইন এতিয়ালৈকে অহা নাই।
এইটো হ'ল ষ্টেচন। হালমতি ষ্টেচন। এতিয়া আমি গেট দি ইফালে যাম গৈ। এতিয়া আমি নিচত গৈ আছোঁ। ভিউটো ইমান ধুনীয়া লাগিছে। সন্ধিয়া হৈ আছে সেইকাৰণে ক'লা ক'লা আহিছে এখন। হালমতি ষ্টেচনৰ মেইন দৰ্জা হয়তো গেটটো। আমি এতিয়া নিচত গৈ আছোঁ। ইয়াত টেম্প'বিলাক আহে, ইয়াৰ পৰা মানুহ উঠে হালমতি ষ্টেচনৰ কাৰণে। এইটো চাওক আপুনি। আপোনালোকে চাই আছে এইটো। ইয়াত টলি, হুইল চেয়াৰ ইয়াৰ পৰা লৈ যায় ওপৰত। এতিয়া আমি ভালকৈ দেখাম। এইটো হ'ল হালমতি ষ্টেচন জংচন। এইটো মেইন গেটটো হয়। ইয়াত লিখা আছে হালমতি ষ্টেচন। আছে ন? হ'ব, ইয়ালৈকে থাকক। আমি নেক্সট ভিডিঅ'ত দেখাম বেলেগ জেগাত। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, দীপ ব্লগ এণ্টাৰটেইনমেণ্ট, আৰু বেল বটনটো দবাই দিব। আমি ইয়াৰ পৰা থেংক ইউ কৈ আছোঁ। থেংক ইউ। অ'কে, বাই। চাই থাকিব আমাৰ নেক্সট এপিছড ইউটিউবত।